সেই স্নেহৰ দৈৱকীৰ অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে আৰু বহুত বাকী আছে। নমস্কাৰ, মোৰ নাম সুস্মিতা শইকীয়া আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। এইটো মোৰ প্ৰথম ব্লগ আৰু এইবাৰ সদৌ কৰঙা ৰাস উৎসৱ কমিটিৰ সোণালী জয়ন্তী বৰ্ষ, সেই হিচাপে 3 দিনীয়া কাৰ্যসূচী। প্ৰথম দিনাখন শোভাযাত্ৰা আৰু সাংস্কৃতিক সন্ধিয়া, দ্বিতীয় দিনাখন ৰাস পূৰ্ণিমা দিনাখন ৰাস পাতিছিলে আৰু তাৰ পিছদিনাখনো ৰাস হৈছিলে। প্ৰথম দিনা ৰাসত মই দৈৱকীৰ ৰূপত অভিনয় কৰিছিলোঁ। তাৰেই কিছুমান দৃশ্যাংশ আপোনালোকক আগত দেখুৱাবলৈ চেষ্টা কৰিম, তেতিয়াহ'লে আপোনালোকে চাই যাওক। আজিৰ অন্তে মই তোমাৰ হাতত কৰিলো অতিকে অবলা পাই তাই শত অপৰাধ তুমি কৰিলো মাৰ্জনা। সাদা সাথে তোমাৰ অপুত্ত স্নেহৰ পৰা যাতে তাই কোনোদিন নহয় বঞ্চিতা। শুন হেৰ অবধ কংস, যি দৈৱকীৰ বিয়া পাতি তই আপোন পাহাৰ আজি। শুন মূৰ্খ, সেই স্নেহৰ দৈৱকীৰ অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক অবলীলাক্ৰমে।
মাথো কংসরে কি কোৱা বস্তু কোনে জানে কোনে কৰে কিবা অপৰাধ ক'বলৈ কিবা আছে মোৰ আৰু ক'লে জানো শুনিবা সঁচাই ৰজা মই যেনে ঈশ্বৰ তেনে বিধান আগে দৈত্যকে কৰিব সংসাৰ তাৰ পাছত সম্ভাল দৰে দৈত্যকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে বংশনিপন সাজু সাজু দৈবকী তই মৃত্যুৰ বাবে ক্ষান্ত হও ক্ষান্ত হও
বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। ভুল হোৱাটো স্বাভাৱিক। মই মাত্ৰ দৃশ্যপটসমূহ উপস্থাপন কৰিবলৈ এটি সৰু প্ৰয়াস কৰিলোঁ। যদি ত্ৰুটি ৰৈ গৈছে ক্ষমা কৰিব। মোৰ কৰঙা ৰাসত লগত জড়িত থকা আজি 15 বছৰতকৈও বেছি হ'ল। সৰুৰে পৰাই সত্ৰীয়া নৃত্য হওক বা ৰাসৰ গোপকৃষ্ণ হওক, সূত্ৰধাৰী নৃত্য হওক বা মহাৰাসৰ কৃষ্ণ দৈৱকী ৰূপত সকলোতেই জড়িত মই। বহুত ভাল পাওঁ আৰু বহুত ভাল লাগে মোৰ। আৰু যদি আপোনালোকৰো ভাল লাগে কমেণ্ট কৰিব আৰু লাইক বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে সম্পূৰ্ণ কংসালৈ ভিডিঅ'টো চাব বিচাৰে, য'ত মই দৈৱকী ৰূপত অভিনয় কৰিছিলোঁ, আপোনালোকে ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকটো গৈ পেলাই চাব আৰু জনাব মোক কেনেকুৱা পালে।